বস কাইকি মস্তিছে জুবিনদা ফটো লগাই দিলো এতিয়া মনত পৰিলে চাই থাকিম আৰু ওই বজেন মোৰ যে এখনো আমাৰ জুবিন নাই লগাই নাই দে আৰু লাগিবনো কেনেকে জেনিয়ে যাও তেনিয়ে অকল জুবিনৰে গান সঁচাকে জুবিনদা মানুহটো বেলেগতকে বহুত বেলেগ আকৌ জীয়াই থাকোতে ৰজা নিচিনাকে জীয়াই থাকিলে আৰু এই পৃথিৱী এৰি যোৱা সময়টো ৰজা নিচিনাকে গুচি গ'লগে ওই ৰজা নিচিনা নহয় জুবিন ৰজাই হয় সেইটো হয় জুবিনদা ৰজাই আৰু অসমৰ আন এটা নামেই হৈছে জুবিন ওই বজেন এতিয়া পিছে পূজামাল কেতিয়াকে আনিবিগে পূজামাল কাইলৈ আনিমগে কিন্তু আজি ভাল জেগাডোখৰ চাই দোকানখন তৰিব লাগিব আজিয়ে দোকান তৰিবিনে অকণমান আগতীয়াকে আজিয়ে তৰিব লাগিব নহ'লেচোন বেলেগে ভাল জেগাডোখৰ লৈয়ে ল'ব সেইটো বাৰু হয় বজেনদা লগালো ময়ো জুবিনদা ফটো লগালো আমাৰ ৰজাৰ ফটো ঘৰত নলগোৱাকে থাকে কেনেকে ঐ ভোলা এইবাৰ এই পূজামাল আনিবলৈ যাওঁতে এই জুবিনদা ফটো অলপমানো লৈ আহিম নে কি ক আনিব লাগিব মানুহেতো জুবিনদা ফটো বিচাৰিবই আৰু চবে যে পূজাত কিনিম বুলিয়ে আছে মজা বৈ ঐ ধনিয়াম তয়ো মোৰ দোকানত থাকিবি না প্লিজ ঐ নাই মই নোৱাৰো বুলি কৈছোৱেচোন মই দুৰ্গা পূজাত পূজা ঘৰত নাথাকি তোৰ লগত কি মই দোকানত বহিম ঐ ধনিয়াম তই ইনে থাকিব নালাগে নহয় তোক মই ডেইলি 300 টকা হাজিৰা দিম ঐ 300 টকা বাদ 1 লাখ টকা দিলেও মই নাথাকো কিমান সৰুৰ পৰা মই পূজাত পূজা মণ্ডপত থাকো তাত নথকা হলে মইচোন নিজে দোকান দিলোহেঁতেন আমি দুটা থাকিম আপোনাৰ দোকানত আপুনি যে কোনো টেনচন নলব পয়া লগাই মই যে চিঞৰি পুৰা বিকিম নে কি ক পয়া লগা পুৰা বিকিম ঐ নালাগে তহঁতি দুটা মোৰ দোকানত থাকিব তহঁতৰ দুইটাক ৰাখি ললে হৈছে আৰু ৰক্ষকে ভক্ষক হব গোটেই চুৰ কৰি চেছ কৰিবি আমি যে তেনেকুৱা লৰা নহয় বুজিছে বজেন ৰবাচোন ক'ত যোৱা পূজাত দোকান দিব লাগে নহয় ভাল জেগাডোখৰ চাই চিনটো লগাই থৈ আহোঁগে আপুনি লগালে নেকি নাই লগোৱা নাই ময়ো লগাবলৈ আহিছোহে পিছে এতিয়া কাইলৈ পূজামাল আনিবলৈ যাবা নেকি যাম যাই যদি লগতে ওলাব হ'ব তোমাৰ লগতে যাম আৰু ঐ ভোলা পূজাত মোৰ দোকানত অকণমান লাগি দিবা দেই ইনে লাগিব নালাগে বাৰু 10 তুমত তোমাক মই হাজিৰা দিম নাই দেবেন্দা মই বজেন্দা দোকানতে থাকিম ধেই তেৰিকা চচুৰটি নাতি তোমালোকে যে জীৱনত বজেনৰ বিচাৰিব নোৱাৰা আৰু আজি বজেন্দাহঁতে দোকান তৰিব কালি সন্ধিয়া সময়ত আমাৰ ঘৰ ফালে যাওঁতে কৈছিলে কিন্তু পূজামালচোন এতিয়ালৈকে অনাই নাই পূজামালনো কি আৰু নিজৰ গাড়ী আছে এতিয়া ফককে লৈ আহিবগে কোনোবা এটা সময়ত গৈ দেউতা আমাৰো নহ'লে এবাৰ পূজাত দোকান এখন দিয়াচোন ধুনীয়াকে দোকানতে বহি থাকিম অৱস্থা দিয়কচোন একদম মজা লাগিব দোকান দিলে যে দোকানত বহি মনে মনে জাক তাক পুৰা গুটি মাৰিব পাৰিম তহঁতি অকল সেইবোৰহে জান গুটি মোৱামই নাই মই ইমান পইচা ইনভেষ্ট কৰিব নোৱাৰো দেই বিকাখিনি যেনিবা বিকিলো থাকি যোৱাখিনি কি কৰিম আকৌ ইবাৰকে দোকান দিম নহয় তেতিয়া উলিয়াই দিলে হ'ল এবছৰ মাল যোৱা বছৰ বিকিলে মানুহে কিনিবও লাগিব নহয় দোকানখন দিয়া হলে ভাল লাগিলহেঁতেন ন তেতিয়া ধুনীয়াকে তাতে বহি থাকিলোহেঁতেন ভালতো লাগিলহেঁতেন এতিয়া তোৰ বাপেৰে নিদিয়ে কি কৰিবি কি বাপেৰে বুলি ক'বলৈ আহিছ হা তোৰ বাপেৰেনো কেলে নিদিয়ে মোৰ বাপেৰে চাকৰি কৰে চাকৰি কৰা মানুহে কিবা পূজাত দোকান দিব পাৰিব নেকি কেলে নোৱাৰে পূজাত কিবা চাকৰি বন্ধ থাকিব নহয় সদায় চাকৰি কৰি থকা পূজাত যেতিয়া বন্ধ পাব তেতিয়া আৰাম কৰিব আকৌ কথা ক'বলৈ আহিছ এহেঁতি যে বৰ বেলেগ বস্তু নিজে নিদিয়ে কিন্তু লোকক দিবলৈ একদম খুচি থাকিবহি তেনেকে কথা কবি বুজিছ দোকান দিয়া কথা প্ৰথমে মই উলিয়াইছিলো নেকি তইহে উলিয়াইছিলি দোকান দিলে ভাল হ'ব ন সেই বুলি সুধি আছ সেইকাৰণে মই তোৰ কথাত ভয়হে দিছো ন ফণী সেইটোৱে আৰু আমাৰ দেউতাক বাপেৰে চাপেৰে বুলি কেলে কৈছিলি ঘপককে মুখৰ পৰা ওলাই গ'ল আৰু বাপেৰেতো কিবা ইমান বেয়া কথাটো নহয় কি বেয়া কথা নহয় বাপেৰে বুলি ক'লে বেয়া কথাটো তহঁতৰ দেউতা তহঁতৰ পাপা সেই বুলিও ক'ব পাৰ কি হ'ল হা তহঁতৰ কি হ'ল কিহৰ কাৰণে কুকুৰৰ নিচিনাকে কামুৰি লাগি আছ এইকেইটা যে বেলেগ তেজ খোৱা দে লগ হ'বলৈও নেৰে দন লাগিবলৈও নেৰে দেউতা কনচেঙে তোমাৰ কথা বাপেৰে বুলি কৈছে
ঐ তহঁতৰ পঢ়া শুনা ধান্দা নাই হা যা যা ইয়াৰ পৰা ঘৰ যা পগে তয়ো যা ভিতৰলৈ পগে এইটোৱে যে মোৰ তেজটো পা খাবলৈ আহিলা এতিয়া বজেন্টা ঘৰলৈকে যাওঁ নি বৈ আজি বজেন্টাই দোকান তোৱাৰ কথা আছে নহয় বৈ তেতিয়াহ'লে অকণমান লাগি ভাগিও দিওঁগে তেতিয়া পূজাত বজেন্টাৰ পৰা ফ্ৰীকে বন্ধুকটা ল'ব পাৰিম বহুত হেৰি আছ बस काइटी खुटी मारी दिलु ए जगह अब हमारा हो गया बजेंदा एडखर जे बढ़िया हब न मानुहे गोखानी सपा आहिए आमार दुकानत सोमाई दिबहि पारिब हेकाने तो एडखर सिलमुह मारी दिलु एतिया दुकानखन तोरिबले बाहटो काटेगे नेकी बय আজি मुठते बाहटो काटी आनी दुकानखन तोरिबই লাগিব কাইলে এতিয়া পূজা মালা নিবলে গুছি যাম কাইলে দিনটো যে একোৱে কৰিব নোৱাৰো তেনেকে গুছি যাব হেতু হয় দীঘলা তই ইছক চিন্তি ইমান জেগা লৈ ললি যে বেলেগে এতিয়া তোৰ মূৰত দোকান দিব নে কি এইবাৰ মানে আপুনিও দিব নেকি দোকান মই দোকান দিও নিদিও পাছৰ কথা তই ইমান জেগা কিয় ললি হা গোটেই জেগা আপুনি দিয়ে যদি সেইফালে দিয়কগে আকৌ ধনিয়া মই তোক লৈ সেইকাৰণে অকণমান সোনকালে আহিছিলো এডোখৰতে দিম বুলি এইটোৱে চালা খুটি মাৰিয়ে দিলে দীঘলা তই কামোৰাটো দোকান দিবি হা কামোৰাটো দোকান দিবি পকৰি ঘুগুনি পিঁয়াজি তেনেকে আৰু মাইকী মানুহে কিমান কি বনাব পাৰে বৈ দেবেন তই অকণমান আগলৈ দি দিবি বৈ সেইডোখৰতো ইছক চিন্তি ভালেই হ'ব তুমিও দীঘলা কম নহয় দেই পকৰি ঘুগুনি পিঁয়াজি বিকিবলৈকে চচুৰকি নাতি গোটেই ৰাজ্যখন লৈ লৈছা আমাৰ নিচিনাকে হেভি মাল বিকিবলৈ হ'লে যি দেখিছো এওঁ গোটেই দেশখনকে লৈ ল'ব মোৰ কথাহে যিমান জেগা লওঁ আপোনাৰ মন গৈছে আপুনিও লৈ লওক কিমান জেগা লাগে বস কাইটি এডোখৰতে খুটি পুতি দিলো এতিয়া আৰু জো হোগা দেবেন ভালে হ'ব এডোখৰ জেগা ইছক চিন্তি বঢ়িয়া নহয় এতিয়া বজেনহঁতে দোকান তৰিবই ধনিয়াম তই মোক দোকানখন তৰাত অকণমান সহায় কৰি দিবি দেই আৰে কৰিম তোন কিয় নকৰিম 10 তুমত কৰিম এতিয়া পিছে মাল কি ভৰাবি হয় পূজা মাল মই অকল ফুলদানি আৰু পুতলা মানে তই ইছক চিন্তি অকল ছোৱালীকহে টাৰ্গেট কৰিবি ছাৰ লগতে বন্দুক আৰু ৰিমোট কণ্ট্ৰল কাৰ আনিব আকৌ সেইবোৰে বেছি বিক্ৰী হয় নাই মোৰ দোকানত ভাই সেইবোৰ নাহি হ'ব মোৰ দোকানত অকল ফুলদানি আৰু পুতলাহে পাব ধনিয়া বাঁহটো কাটি আনি ফচাফচ দোকানখন তৰি দিওঁ আংকুল এবাৰ আমাক পূজা বুলি পূজা চাবলৈ কেটকা দিব দুইটাতে 100 দি দিম ইছক চিন্তি কি কিনি লবি আংকুল 100 টকা দিলে নহ'ব নহয় 100 টকাত আকৌ কি পাম নে কি কপয়া লগা তাকেতো আমাক হেল্প কৰিবলৈ আহিছা থেংক ইউ গুড বয় পিছে পুতুকণ ভাইটি ক'ত নাজানো দেই গম নাপাওঁ তাৰ কথা আকৌ কিবা লাগিলা যেন পাইছো কিয়নো তোমালোকে গম নোপোৱা তাৰ কথা আহা ফণি এবাৰ আমি পূজাত পুতুকণৰ লগত নুফুৰো দেই কেলে দেখা নাই সি অথনি আমাক কেনেকে দম দিছে কি হ'ল ক অথনি পৰা ইমান গৰমখনত কেলে চিঞৰি আছ পূজাত মোক গুটি মৰা বন্দুক লাগিব নাই মৰি গ'লেও তোক গুটি মৰা বন্দুক কিনি দিব নোৱাৰি দেই তোক আৰু গুটি মৰা বন্দুক কিনি দিব লাগিলে মানুহটো মাৰিবিয়েই লগতে ঘৰৰ জেঠি পৰ্যন্ত মাৰি চেছ কৰিবি তেতিয়া তোক মই বন্দুক নহয় মোবাইল এটাহে কিনি দিম হ'ব তোক মই সঁচা মোবাইল কিনি দিম তই সেই কথা ভাবিলি কেনেকে তেনেকে গোৱা মোবাইল কিনি দিম বজেন্দা এবাৰ একদম ডাঙৰ এই চাকু লগা বন্দুকটো আনিব দেই মোৰ যে তেনেকুৱা বন্দুক এটা লোৱা বৰ হেঁপাহ আছে কেলে তেনেকুৱা বন্দুক লৈ ঘটনা কৰিবলৈ নাই তেনেকুৱা বন্দুক নানো দেই ভোলা ভাইটি তাড়াতাড়ি এতিয়া কাটিব লাগে ল'ৰা দুটা আমি গুৰি কাটিম তোমালোকে টানিব পাৰিবা পাৰিম পুৰা গৰম ভাত খাই আহিছো নহয় বঢ়িয়া কনচেং সেইফালে আকৌ কেলে গৈছ
ঐ মোৰ চুচু কৰিব লাগিছে, চুচু কৰোঁ। ঐ তোৰ চুচু কৰা কথা শুনি মোৰো কৰিব লাগি গৈছে পাই, ময়ো অকণমান কৰিহে লওঁ। A few moments later. আৰু বা 3টামান আনিব লাগিব ন বজেন্দা? লাগিব, 3টাই চাগে নহ'বগেহে। বজেন্দা কিনাটো পিছে এতিয়া টিং মাৰিব নে কাপোৰ? এইবাৰ টিংহে মাৰি দিম নেকি। যোৱাবাৰ কাপোৰ মাৰিছিলোঁ, কুকুৰে যে বৰ দিগদাৰ লগালে। একদম কাপোৰৰ তলেদি ভিতৰলৈ সোমাই আহে। সেইটো বাৰু হয়। এতিয়া পিছে টিংটো কেতিয়া মাৰিব? কেতিয়া মাৰিম মানে গোখানি পাতত তোলা দিনা মাৰিম আকৌ। এতিয়াই মাৰিলে যে কোনোবাই ৰাতি চুৰ কৰি লৈয়ে যাব। আয়ো চুটি বন্তি, হালত কিন্তু একদম খাৰাপ হৈ গৈছে দেই। ঐ দেৱে, নিচক চিন্তি বহুত কষ্ট হৈছে। তই কিন্তু আজি আমাক ছাগলী মাংসৰে ভাত খুৱাব লাগিব। ঐ হ'ব হ'ব, ধনিয়াম খুৱাই দিম গধূলিকে, এতিয়া থেল। ঐ দেৱেন, তই চালা অকণমান পগলা হলি নেকি হা? ইমান কষ্ট কৰি আকৌ গধূলীয়া ভাত খাবলৈ ৰখি থাকিম নেকি? দুপৰীয়া ভাত খাজ তোৰ ঘৰত খাম আকৌ ছাগলী মাংসৰে দি। ঐ ধনিয়াম, দুপৰীয়া ভাতটো খুৱাবলৈ আকৌ এতিয়া মই এইবোৰত লাগি আছো নহয়। ঐ তোৰ পিতেৰক মাংসটো আনিবলৈ পঠিয়াই দে, ঘৈণীয়ে মস্তিছে বনাই দিব বছ। আৰু ইচক চিন্তি কি কথা আছে? নহ'লে ধনিয়াম গধূলিকে খাবি। ধেৎ চালা, কি মানুহৰে তই? ইমান কষ্ট কৰি আকৌ ঘৰত ভাত খামগে নেকি হা? ঐ দতুৱা, যা মাৰ পৰা পইচা লৈ তিনিআলিৰ পৰা মাংস অকণমান লৈ আগে। আৰু মাক কবি আজি বুলি ধনিয়াম বৰ্তাই ভাতটো আমাৰ ঘৰত খাব। কি ধুনীয়া বৰ্তা, আমালৈও বনাবলৈ কৈ দিয়ক আকৌ। ঐ তহঁতিও খাবি নেকি? তোন এনে মানে ইমান কষ্ট কৰি মৰিছো, আপুনি কিবা আমাৰ ঘৰৰ মানুহ নহয় নহয় ইমান ফ্ৰীকে কৰি দিবলৈ। আয়ো এইটো দেউতা, এতিয়া মাংস কেইটকা আনিম? 30 টকামান লৈ আহিবি। বৰ বেছিকে মাংস খোৱা ভাল নহয়তো, মায়ে ৰঙালাওৰ লগত সিজাই দিব বছ। ঐ দেৱেন, তই চালা অকণমান বলিয়া হলি নেকি হা? 30 টকা মাংস, 30 টকা মাংস ভাই ইচক চিন্তি কাৰ নাকত দিবি? ঐ দতুৱা, মাংস 1 কেজি আনিবি। 1 কেজি কাঁহী তাতিত এসোপা এসোপা নপৰিব, লাগিলে বাপ বেটা 2টাকে পিটিম। ধৰ ধৰ ধনিয়াম, চব কথা বাদ দে এতিয়া, ধৰ। তই যে দেৱে নিচক চিন্তি বৰ বেয়া বস্তু, একদম কম খৰচাতে কাম কৰাব বিচাৰ। এৱা আমি বা সানিছোহে, বজেনহঁতে ফচা ফচ দোকান তৰিলে ঐ বজেন, আজি ইচক চিন্তি টিং তুলিয়ে দিবি নে কি? নাই নাই, আজি নুতুলো, গোখানি পাতত তোলা দিনা তুলিম। ময়ো যে সেইদিনাহে তুলিম পাই। এতিয়াই তুলি দিলে মানুহে চুৰ কৰি নিয়াটো দূৰৰে কথা, বান্দৰে চুৰ কৰি লৈ গুচি যাব। চচুৰ কি নাতি আমাৰ ইয়াত যিমানহে বান্দৰ। বৈ ভোলা, বাঁহটো কাটি থোৱাই আছে, উলিয়াই মেলি লৈ আহোঁগে। ব'লক। দুৰ্গা পূজাও যে পটককৈ পালেহি দেই। যোৱাবাৰ হোৱা মনতে আছিল। সঁচাকৈ পাই, এবছৰ যেন হোৱাই নাই তেনেকুৱাহে লাগিছে। ল'ৰা দুটা, এইবাৰ তেতিয়াহ'লে বন্ধুক ল'বা আৰু ন? জানো এতিয়া আপুনিহে জানে, কিনি দিয়ে নে নিদিয়ে। দিয়ে যদি ল'ম আৰু। মানে তোমালোকে মোক বেজি দিম বুলি ভাবি আছা? সেইকাৰণে বাৰু মই দোকান তৰাত তোমালোকে সহায় কৰা নাইতো। এহেঁত দুটা কম নহয় দেই, বহুত চিয়ানা আছে। আমাৰ নিচিনাবোৰক খাৰাই বিকি দিব।